কল চৰা খেৱা হয় প্ৰথমতে মই ঘৰতে এখন সৰুকৈ ফাৰ্ম এখন খোলা হৈছে গাহৰি ফাৰ্ম আৰু সেই গাহৰি ফাৰ্মত মই সেই গাহৰিকেইটাৰ কাৰণে মই আমাৰ পেলনি যোৱা যিবিলাক কল সেইবিলাক আমি আনি পেলাই মই গাহৰিৰ কাৰণে দানা তৈয়াৰ কৰি আছোঁ আমি সকলোৱে চিন্তা কৰোঁ যে ঘৰতে কেনেকৈ কম খৰচত গাহৰিৰ দানা তৈয়াৰ কৰিব পাৰি বহুতে আপোনাৰ কম খৰচ কৰাৰ কাৰণে কচু কাটিবলৈ যায় বা কচু কাটি লৈ আনে আৰু কচু খোৱাটো খুব ভাল কথা কচুত আপোনাৰ আইৰণটো পোৱা যায় যেটো আমাৰ হাড়টো মজবুত কৰাৰ কাৰণে বা টেষ্টটো মজবুত টেষ্টটো অকল তৈয়াৰ কৰাৰ কাৰণে ফিল্টাৰ কৰাৰ ক্ষেত্ৰত আমাৰ আইৰণটো খুব কামত দিয়ে শক্তিশালী হোৱাৰ ক্ষেত্ৰত সহায় কৰে আৰু ঠিক তেনেকৈ মোৰ এই ভিডিঅ'টোত আপুনি গম পাই আছে যে কলৰ মাধ্যমতো তাৰমানে কি আপোনাৰ কল যদি খোৱা যায় নহয় কলৰ পৰা কেলছিয়ামটো পোৱা যায় আৰু কেলছিয়ামটোই আমাৰ কি সহায় কৰে হাড়বিলাক শক্তিশালী কৰাৰ ক্ষেত্ৰত মজবুত ৰাখাৰ ক্ষেত্ৰত সহায় কৰে কেলছিয়ামটোই আৰু আমি কেলছিয়াম এনেও খুৱাবই লাগে গাহৰিক তো গাহৰিক যিহেতুকে আমি কেলছিয়াম খুৱাব লাগে তাতকৈ আমি ঘৰত যিবিলাক পেলনি যোৱা যিবিলাক কল আছে সেই কলবিলাক কাটি আনি পেলাই আমি ঘৰতে গাহৰিৰ বাবে খাদ্য তৈয়াৰ কৰিব পাৰোঁ আমি আৰু কেনেকৈ তৈয়াৰ কৰিব পাৰোঁ চাই থাকক মোৰ ভিডিঅ'টো স্কিপ নকৰাকৈ যদি মোৰ ভিডিঅ'টো ভাল লাগে আপোনালোকক তেতিয়াহ'লে এই ভিডিঅ'টো আগলৈ শ্বেয়াৰ কৰি দিব আৰু প্লিজ যে মোৰ চেনেলটো আপুনি যে লাইক কৰে আৰু ছাবস্ক্ৰাইব কৰি দিয়ে কাৰণ মই প্ৰথমবাৰ ভিডিঅ' বনাবলৈ আহি আছোঁ আৰু প্ৰথমবাৰ মই ইউটিউব চেনেলৰ মাধ্যমত মই ভিডিঅ'ৰ যোগে আপোনালোকক এই খবৰটো জনাবলৈ মই পাই সুখী হৈছোঁ চাই থাকক মোৰ ইউটিউব চেনেল ৰাজবীৰ ভ্লগ গাইজ সম্পূৰ্ণ কল আখিয়া হৈ গ'ল এতিয়া কলটো দানাৰ সিজোৱাৰ কাৰণে কেনেকৈ দানাটো সিজোৱা যাব আপোনালোকক মই দেখাই আছোঁ প্ৰথমে কলটো এনেকৈ পিচ কৰা যাব কলটো এনেকৈ পিচ কৰা যাব যেনেকৈ আলুৰ পিচ কৰা যায় ঠিক তেনেকৈ এনেকৈ পিচ কৰা যাব কলটো প্ৰথমতে প্ৰত্যেকটা কলকে এনেকৈ পিচ কৰা যাব ভালদৰে চাই থাকিব অতি সহজ আপোনালোকেও পাৰিব যদি আপোনালোকৰ ঘৰত কলৰ বাগান আছে আৰু তেতিয়া আপুনি ঘৰৰ বাগানৰ পৰা কাটি আনি এনেকৈ কলবিলাক আখিয়াই লৈ ফলে এনেকৈ আপুনি কলবিলাক পিচ কৰি লৈ ফলে আপুনিও দানা তৈয়াৰ কৰিব পাৰিব আৰু কলটো পিচ কৰাৰ পিছত তাৰে পিছৰ ভিডিঅ'টো মই আপোনাক জনাই আছোঁ কেনেকৈ কেনেকৈ কি কৰা যায় আপোনালোকে চাই থাকক মোৰ ইউটিউব চেনেল ৰাজবীৰ ভ্লগ যদি ভিডিঅ'টো মোৰ ভাল লাগিছে আগলৈ শ্বেয়াৰ কৰিব লাইক কৰিব এণ্ড প্লিজ ছাবস্ক্ৰাইব যে কৰি দিয়ে আপোনালোকৰ কমেণ্ট আৰু লাইকৰ যিটো অনুপ্ৰেৰণাই মোক আগলৈ ভাল ভিডিঅ' বনোৱাৰ ক্ষেত্ৰত সহায় কৰিব চাই থাকক ৰাজবীৰ ভ্লগ গাইজ সম্পূৰ্ণ কলটো পিচ কৰা হৈ গ'ল এতিয়া এই পিচ হোৱাৰ পিছত ইয়াক বইলিং কৰিব লাগিব তো বইলিং মই কৰি আছোঁ মই দেখাই আছোঁ বইলিং কেনেকৈ কৰা যায় তাত দেখাই আছোঁ ইফালে আপোনাৰ এটা হাণ্ডি এটা বহাই থোৱা হৈছে ইয়াতে দালি দিয়া হ'ব এই হাণ্ডিটো আৰু এই হাণ্ডিটোত আপোনাৰ মই কাৰেণ্টত বনাই আছোঁ এতিয়া পানী আছে আৰু এই পানীতে দালি দিয়া হ'ব এই যিটো আমাৰ কল যিটো পিচ কৰা হৈছে সম্পূৰ্ণ পিচ কৰা হৈ গৈছে আৰু সেই পিচ কৰা কলখিনি ইয়াতে আনি সিজোৱা হ'ব আৰু সিজালে সম্পূৰ্ণ এটা ভাল এটা দানা হৈ পৰিব আৰু সেই
কল সিজোৱা দানাটো উলিয়াই ফেলে আপুনি চেলাৰ মলৰ লগত মিক্স কৰি ফেলে আপুনি খাদ্যটো তৈয়াৰ কৰিব পাৰিব চেলাৰ যিটো মল 1 নাম্বাৰ 1 যিটো মল আছে সেই মলটো দিব আৰু ইয়াৰ লগত মিক্স কৰিব পাৰে আপুনি চাপৰ মিক্স কৰিব পাৰে অলপ আৰু লগতে আপোনাৰ মিক্স কৰিব পাৰে আপোনাৰ যেটো আমাৰ বয়লাৰৰ দানা বুলি কোৱা হয় গডৰেজ দানা সেইবিলাক আপুনি ইয়াতে অলপ মিক্স দিব পাৰে যেনে 1 কেজি মিক্স দিব পাৰে বা আধা কেজি মিক্স দিব পাৰে আৰু ইয়াতে আপোনাৰ কলৰ দানাটোৰ লগত আপুনি মিক্স কৰি ফেলে আপুনি আৰামছে গাহৰিক খোৱা পাৰে আৰু গাহৰিৰ স্বাস্থ্য আপুনি ক'বই নালাগে আপোনাৰ গাহৰিৰ স্বাস্থ্য বহুত সুন্দৰ হৈ পৰিব মই দেখাই দিছো আমাৰ কলৰ পিচ কৰাখিনি কেনেকৈ ইয়াতে দি আছো এইটো মই দেখাই আছো এই ভিডিওটোত দেখাই আছো কেনেকৈ কলৰ দানা সিজোৱা হয় তো এনেকৈ আপোনাৰ আমি ইয়াতে দিয়া যাব আৰু যিখিনি আউট হৈ গৈছে সেইখিনি উঠাই দিয়া হ'ব নেকি সম্পূৰ্ণ এটা সিজাব লাগিব ইয়াক আৰু 2 ঘণ্টাৰ ভিতৰত এটো তৈয়াৰ হৈ যাব তৈয়াৰ হৈ যোৱাৰ পিছত আপুনি চাউলৰ মলৰ লগত নয়তো আপুনি গডৰেজ দানা দিব পাৰে তাত আপোনাৰ 1 নম্বৰ গুড়াটো দিব পাৰে আপুনি চাপৰ দিব পাৰে অলপ মিগিও দিব পাৰে আপুনি আৰু তেনেকৈ যদি খোৱা যায় গাহৰিৰ স্বাস্থ্য আপোনাৰ এনেকুৱা হ'ব একদম সুন্দৰ ফেট বাঢ়িব আৰু আপুনি ধুনীয়া এটা দামত বিক্ৰী কৰিব পাৰিব থ্যাংক ইউ যদি আপোনাৰ ভিডিওটো ভাল লাগিছে প্লিজ আগলৈ শ্বেয়াৰ কৰি দিব আৰু লাইক কমেন্ট সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ আপোনালোকক পুনৰ লগ পাম আগৰ ভিডিওত